আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ মাজত হয়তো অনেকেই প্ৰেম কৰিছে, কিন্তু সেই প্ৰেম কৰা ছোৱালী বা ল'ৰাক আপুনি পোৱা নাই, বা আপোনাক বাদ দি বেলেগ এজন ল'ৰা বা ছোৱালীৰ লগত প্ৰেম কৰে। তাৰ বাবে মই এইটো ভিডিঅ' লৈ আহিছোঁ। আপুনি যদি এই চেনেলত নতুনকৈ ভিজিট কৰি আছে, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকৰ বাবে অনেক অনেক ধন্যবাদ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মাজত হয়তো অনেকেই প্ৰেম ভালোবাসা কৰিছে, কিন্তু সেই ভালপোৱা মানুহক কাষত পোৱা নাই, বা আপোনাৰ ভালপোৱা মানুহজন বা ল'ৰা বা ছোৱালীজন আপোনাৰ লগত সম্পৰ্কটো বাদ দি বেলেগ এজনৰ লগত প্ৰেম কৰে। তাৰ বাবে আপুনি কি কৰিব? স্ক্ৰীনত থকা নক্সাটো বা তাবিজখন আপুনি শুদ্ধকৈ এখন বগা কাগজত ৰঙা কলমেদি লিখিব। তাৰ পিছত সেইটো বা আপুনি যোনখন কাগজত লিখিছে সেইখন কাগজ শলিতা বনাব। তাৰ পিছত যিকোনো সময়তে সেই কাগজখনত সৰিয়হৰ তেল মিহলাই আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ঘৰৰ ফালে মুখ কৰি জুইত পুৰি পেলাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ঘৰ যোনটো দিশত আছে সেইটো দিশত মুখ কৰি বহি ল'ব। আল্লাহৰ ৰহমতে কিছুদিনৰ ভিতৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি পাই যাব। এই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আপুনি যদি এই ভিডিঅ'ৰ পৰা কিবা বুজিব লগা থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰক। আৰু আপুনি যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে, তেতিয়াহ'লে বেছি দেৰি নকৰি এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক।